2001 চনত আমাৰ মাজৰগাঁও ছপনগাঁও মাজৰগাঁৱত আমাৰে সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থা আহ্বানত এছেম্বলি হৈছিল। নিখিল সন্থাৰ সেই সময়ত যি আন্দোলন চলি আছিল ৰাজনৈতিক অধিকাৰক লৈ সেই আন্দোলনৰ সময়ত আৰু সেই নিৰ্বাচনত আমাৰে এই গাঁৱৰ সুভাষ তামাং তেওঁ মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু তেওঁক নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ আঞ্চলিক কমিটি সোণাইগাঁও আঞ্চলিক কমিটি সেই সময়তে শ্বহীদ হিচাপে ঘোষণা কৰি পেলাই আমাৰ গোৰ্খা সমাজ আৰু বড়ো সমাজ একত্ৰিতভাৱে তেওঁৰ যি আত্মা সদগতিৰ কাৰণে সেই সময়তে কামনা কৰি তেওঁক শ্ৰদ্ধাৰে আজিলৈকে স্মৰণ কৰি আহি আছে আৰু সোণাইগাঁও আঞ্চলিক কমিটিয়ে তেওঁক শ্বহীদ হিচাপে পাৰ্টিৰ লিষ্টত অলৰেডি সোমাই লৈছে। কিন্তু এটা দুখৰ বিষয় যে আজি সুভাষ তামাং দীঘলীয়া 20 বছৰ ধৰি ইয়াত BTC শাসন হ'ল বা এই অঞ্চলৰ পৰা MLA 4বাৰ জিকিলে আৰু লগতে ইয়াত বিভিন্ন MCLA বিলাক জিকি গ'ল। তৎসত্ত্বেও তেওঁৰ ঘৰৰ পৰিয়াল যিখিনি সংস্থাপন পাব লাগিছিল বা ন্যূনতম যিখিনি সহায় পাব লাগিছিল বা চৰকাৰে তেওঁলোকক শ্বহীদ হিচাপে যিখিনি সহায়ৰ আগবঢ়াব লাগিছিল এক্স গ্ৰেচিয়াৰ পৰা লৈ পেলাই বা সংস্থাপনৰ পৰা লৈ পেলাই বা ঘৰৰ পৰিয়ালক যিখিনি সাহায্য প্ৰদান কৰিব লাগিছিল তো এই সাহায্য আজিলৈকে প্ৰদান কৰা নাই। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্ব পোৱাৰ পিছত আজি মই সশৰীৰে সুভাষ তামাঙৰ ঘৰত যি মা দেউতা আছে, তেওঁৰ যি ককাই আছে বা ভাই আছে, সকলো সপৰিয়ালক মই দেখা কৰিবলৈ আহিছোঁ, আলোচনা কৰিবলৈ আহিছোঁ আৰু আমাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা আৰু লগতে ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থা একত্ৰিতভাৱে আমি একেলগে আৰু আমাৰ সোণাইগাঁও আঞ্চলিক কমিটি আৰু আকচুৰ আঞ্চলিক কমিটি আমি যৌথভাৱে আজি ইয়াত ঘৰত খবৰ ল'বলৈ আহিছোঁ। তো জাতীয় জীৱনত বা সামাজিক জীৱনত আমি যিহেতু গোৰ্খা আৰু বড়ো একেলগে আমি দীৰ্ঘদিনীয়া এটা শান্তিৰে বা উন্নয়নৰ কাৰণে বা আমাৰ সমস্যা সমাধানৰ কাৰণে বা আমাৰ অধিকাৰবিলাকৰ কাৰণে আমি একেলগে মাত মাতি আহিছোঁ, একেলগে আমি কাম কৰি আহিছোঁ। শিক্ষাৰ ক্ষেত্ৰত হওক, অৰ্থনীতিৰ ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক, তো আমি সকলো কাম একেলগে কাম কৰি যাব লাগিব। তো সুভাষ তামাঙে যোনটো তেওঁ শ্বহীদ হ'ল, যি কাৰণত নেকি সি আমাৰ কাৰণে জীৱন নিজৰ ত্যাগ কৰিব লগা হ'ল, তাৰ যিখিনি মৰ্যাদা বা ন্যায়, সেই ন্যায়টো তেওঁ আজিলৈকে পোৱা নাই বুলি আমি ভাবোঁ। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ দায়িত্ব আছে আৰু আমি দায়িত্ব পালন কৰিম আৰু চৰকাৰৰ যিখিনি কৰিবলগীয়া বা কৰণীয় দায়িত্ব আছিল তেওঁলোকে এই 20টা বছৰত এই স্থানৰ পৰা বিভিন্নজনে জনপ্ৰতিনিধি হ'ল বা চৰকাৰত থাকিল বা চৰকাৰ চলালে, তেওঁলোকে ন্যূনতমো আজি সহায় কৰা আমি দেখিবলৈ পোৱা নাই। তো আমি দুখেৰে আক্ষেপেৰে আমি ক'ব বিচাৰিছোঁ যে আহি থকা দিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সুভাষ তামাঙক মৰ্যাদা দিয়া বা তেওঁলোক পৰিয়ালক ন্যায় দিয়া, সহায় কৰা বা তেওঁ পৰিয়ালক যাতে আমি সন্মানেৰে যাতে আমি এটা সহায়ৰ আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চয় প্ৰচেষ্টা ল'ম। আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সেই এটা দাবী আছিল, যেতিয়া আমাৰ লগত ৰিজন কমিটিয়ে বহিছে, কেন্দ্ৰীয় কমিটিয়ে বহিছে, সুভাষ তামাঙক লৈ পেলাই তেওঁলোকৰ যিখিনি দাবী, সেই দাবী আমি শুনি আহি আছোঁ। তো সেই গোটেইখিনি কথা লৈ পেলাই আজি আমি ইয়াত ভিজিট কৰিলোঁ আৰু মই বিশ্বাস কৰোঁ আৰু মই আশাবাদী যে আহি থকা সময়ত গোৰ্খা ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি যৌথভাৱে এই ক্ষেত্ৰত আমি কাম কৰিম আৰু সুভাষ তামাঙক মৰ্যাদা দিয়া আৰু ন্যায় দিয়াৰ কাৰণে আমি সদায় আমি কাম কৰিবলৈ আমি সাজু আছোঁ আৰু এই কাম আমি কৰিয়ে আমি সম্পন্ন কৰিম। এপছুৰ সভাপতি দীপেন বড়ো ছাৰ, লগতে ওদালগুৰি জিলা এপছুৰ সভাপতি আনন্দ দৈমাৰী দেৱ, লগতে যৌথভাৱে আমি এপছু আৰু আকচু তেওঁলোকৰ ঘৰত উপস্থিত থাকিলোঁ। 2001ৰ যি ইলেকশ্যনৰ সময়ত এপছুৰ নেতৃত্বত লগতে আকচুৰ সহযোগিতাত ইলেকশ্যন হৈছিল। সেইটো সময়ত আমাৰ এজন গোৰ্খা ভাই সুভাষ তামাং তেওঁ মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু সেইটো সময়ত আমি দাবী জনাইছিলোঁ যে তেওঁক
BTCৰ যিহেতু তেওঁ এজন প্ৰথম BTC চুক্তি হোৱাৰ পিছত প্ৰথম শ্বহীদ আছিল আৰু তেওঁক শ্বহীদৰ মৰ্যাদা দিব লাগে বুলি আমি জনাইছিলোঁ, কিন্তু সেইটো সময়ত তেওঁক শ্বহীদৰ মৰ্যাদা দিয়া হোৱা নাই। আজি পৰ্যন্ত তেওঁ শ্বহীদ বুলি আমি মুখে মুখে ক'ব পাৰোঁ, অথবা এপছুও ক'ব পাৰে, কিন্তু তেওঁক কোনো মৰ্যাদা আজিলৈকে পোৱা নাই। গতিকে সেইটো সময়ত যিজনক আমি প্ৰতিনিধি হিচাপে পঠিয়াইছিলোঁ তেওঁ অনাগত দিনত মন্ত্ৰী পৰ্যন্ত তেওঁ হৈছে, আজিৰ ডেটতো তেওঁ মন্ত্ৰী হৈ আছে, কিন্তু তেওঁলোকৰ ঘৰত সুভাষ তামাং দেৱৰ ঘৰত কিন্তু তেওঁ প্ৰতিশ্ৰুতি অনুসাৰে তেওঁ কাম কৰি যাব পৰা নাই। আৰু তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকৰ ঘৰৰ এজনক কৰ্মসংস্থাপন দিব, আৰু তেওঁলোক যিহেতু দুখীয়া, কিন্তু তেওঁ আজি পৰ্যন্ত কোনো এটা কৰ্মসংস্থাপনো দিব পৰা নাই। মোৰ পিছফালে আপোনালোকে চাব পাৰে যে এটা আমাৰ বুদ্ধিষ্ট মনেষ্ট্ৰী এটা বনোৱা হৈছে, কিন্তু সেইটো ইনকমপ্লিট। গতিকে গোৰ্খাৰ আৱেগক বাৰে বাৰে তেওঁলোকে খেলি আছে, সেইটো আমি দুখ পাইছোঁ। আৰু আজি এপছু উপস্থিত থাকিছে, তেওঁলোকক মই জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে সুভাষ তামাং, স্বৰ্গীয় সুভাষ তামাঙৰ যি তেওঁ মৃত্যুবৰণ কৰিছে, তেওঁৰ লগত যাতে কোনেও নিখেলে, আৰু এপছু আৰু আকছু একেলগে হৈ পিনি তেওঁলোকৰ ঘৰতে হওক, অথবা এইটো মনেষ্ট্ৰী যি ইনকমপ্লিট হৈ আছে সেইটো যাতে আমি কমপ্লিট কৰিব পাৰোঁ, সেইটোৱে মই আজি আপোনালোকৰ যোগেদি মই এপছুৰ সভাপতি সন্মাননীয় দীপেন বড়ো ছাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ।